নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ওলাইছোঁ পথাৰলৈ। কালি ৰোৱনীকেইটা আহিছিল, সিহঁতৰ আৰু অলপ জেগা ৰৈ গ'লো বোলে। গতিকে ভাবিলোঁ এটা আৰু পইচা দি মতাতকৈ নিজে ৰুই থওঁ। চাওকচোন হাঁহবোৰে কেনেকুৱা কৰিলে ৰোৱাখিনি। আহিয়ে সিহঁতক খেদি দিলোঁ আৰু ৰোৱাত লাগি গ'লোঁ। অলপ পাছে পাছে বিভু আহি পালে। পানীত নামি যে তাৰ কি ফূৰ্তি। মোৰ লগত বোলে সিও ৰুৱে। নিজে হাতবোৰো ধুইছে, বোকা লগা হাতবোৰ। এয়া অলপ পিছতে হৈ গ'ল সম্পূৰ্ণ। আজিকালি যে ভুই ৰোৱা পথাৰত যোৱা কামবোৰ একেবাৰে এলাগী হৈ গৈছে। কেতিয়াবা এনেকৈ যাই চাবচোন, সঁচাকৈ মনটো বহুত ভাল লাগে। এতিয়া ময়ো হ'লোঁ ঘৰমুৱা। সন্ধিয়া বেলি অলহিয়ালে। বাই বাই।